নমস্কাৰ, মই জান্তি আৰু আপুনি চাই আছে খেল সংবাদ। আজি ৩ ছেপ্টেম্বৰ আৰু অসমৰ ক্ৰীড়া জগতৰ বাবে এক স্মৰণীয় দিন। আৰু সেই খেল সংবাদে লৈ আহিছে আজি এক বিশেষ ভিডিঅ'। গতিকে চাই থাকিব খেল সংবাদ। আজি ৩ ছেপ্টেম্বৰ অসমৰ ক্ৰীড়া জগতৰ এক বিশেষ দিন। আজিৰ এই দিনটোতেই অসমৰ এগৰাকী বিশিষ্ট ক্ৰীড়াবিদৰ জন্ম হৈছিল। আৰু সেই বিশিষ্ট ক্ৰীড়াবিদগৰাকীৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা। হয়, ভোগেশ্বৰ বৰুৱা ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল 1940 চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰত। 1966 চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰে। এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া। সেই বছৰেই অৰ্থাৎ 1966 চনত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে তেওঁৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে।